हेलो फ्रेंड्स, स्वागतम জানাইছো এমআই ডিজিটেল সার্ভিসলৈ। আজি আমাৰ ভিডিঅ'টো সম্পূৰ্ণৰূপে সিএসসি ভিএলই সকলৰ কাৰণে। সিএসসি ভিএলই সকলে ই ডিস্ট্ৰিক্ট পৰ্টেলত নিজৰ সিএসখন কেনেকৈ এড কৰিব বা ৰেজিষ্ট্ৰেচন কৰিব তাকে লৈ আজি আমাৰ এই ভিডিঅ'। সো দেৰি নকৰি আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আপোনালোকে যিকোনো এটা ব্ৰাউজাৰ খুলি ল'ব। ব্ৰাউজাৰ খোলাৰ পিছত সাৰ্চ বাৰত গৈ সাৰ্চ কৰিব ই ডিস্ট্ৰিক্ট আসাম হেমট্ৰন। এইখিনি লিখি সাৰ্চ কৰি দিব। এইখিনি লিখি সাৰ্চ কৰাৰ পিছত আপোনালোকে চাব ইয়াত প্ৰথমতে যিটো লিংক আহিছে অনলাইন edistrict.mtron.in, ইয়াৰ তলত যিটো ইয়াতে ব্লু মাৰ্কত আছে এমট্ৰন ই ডিস্ট্ৰিক্ট, ইয়াতে ক্লিক কৰিব। ইয়াৰ পিছত চাব এনেকুৱা ইণ্টাৰফেচ আহিব। ইয়াৰ পিছত আপুনি চাব ইয়াত হোম অনলাইন সাৰ্ভিস আৰু ইয়াতে সিএসসি পিএফসি আৰু হোম অপচন আছে। ইয়াতে নিউ ৰেজিষ্ট্ৰেচনত ক্লিক কৰিব। মাউস ইয়াত ৰাখিব, অকণমান তললৈ আহিব, ইয়াতে নিউ ৰেজিষ্ট্ৰেচন ইয়াতে ক্লিক কৰিব। তাৰপিছত চাব ইয়াতে সিলেক্ট ইউজাৰ বুলি আছে, ইয়াত সিলেক্ট আছে, সিলেক্টত ক্লিক কৰিব। ইয়াৰ পৰা সিএসসি সিলেক্ট কৰি ল'ব। বন্ধুসকল ইয়াতে মনত ৰাখিব আপোনাৰ সিএসসি আইডিৰ আগত প্ৰথমতে এএছ এণ্টাৰ কৰিব লাগিব। তাৰপিছত আপোনাৰ সিএসসি আইডি এণ্টাৰ কৰিব। এণ্টাৰ কৰাৰ পিছত ইয়াতে সাৰ্চ অপশ্যন আছে, সাৰ্চত ক্লিক কৰিব। সাৰ্চ কৰাৰ লগে লগে চাব তলত ফৰ্ম এখন খোল খাইছে। এইখন ফৰ্ম খোলাৰ লগে লগে আপুনি ইয়াত প্ৰথমতে চাওক আপোনাৰ ভিএলই আইডি যিটো আছে সিএসসি আইডি ওপৰত ইয়াতে শ্ব' কৰিছে। ইয়াৰ তলত ভিএলই নেম, ইয়াতে আপোনাৰ নাম লিখিব। নেক্সট আপোনাৰ সিএসসি চেণ্টাৰৰ নাম লিখিব। তাৰপিছত ভিএলই মেল হয় নে ফিমেল হয় ইয়াতে ক্লিক কৰি দিব। তাৰপিছত ইয়াতে ষ্টেট আসাম চিলেক্ট হৈ আছে, তলত পৰা আপোনাৰ ডিষ্ট্ৰিক্ট চিলেক্ট কৰি ল'ব। নেক্সটত আপোনাৰ সাব ডিভিজন লিখিব। তাৰপিছত নেক্সট বক্সত ব্লকৰ নাম লিখিব আৰু নেক্সটত যাই ভিলেজৰ নাম লিখিব আৰু নেক্সটত যাব ইয়াতে সিএসসি চেণ্টাৰৰ যিটো লোকেশ্যন হয় সেইটো লোকেশ্যন ইয়াতে দিব। এইটো আপোনাৰ গাঁও হ'ব পাৰে বা বেলেগ কোনো গাঁও হ'ব পাৰে। ইয়াতে আপোনাৰ লাষ্ট অপশ্যনটোত ইয়াতে আপোনাৰ ভিলেজ চেঞ্চাছ কোড বিচাৰি আছে। চ' ভিলেজ চেঞ্চাছ কোড আপুনি যদি জানে তেনেহ'লে ভাল কথা, ইয়াতে এণ্টাৰ কৰি দিব। আৰু যদি নাজানে তেনেহ'লে গুগলত গৈ চাৰ্চ কৰিলে পাই যাব। গুগলত গৈ ইয়াতে চাৰ্চ কৰি দিব ভিলেজ চেঞ্চাছ কোড বুলি। ইয়াৰ পৰা আপোনাৰ ডিষ্ট্ৰিক্টৰ যোনটো ডিষ্ট্ৰিক্ট হয় ডিষ্ট্ৰিক্টত ক্লিক কৰিব। চাৰ্কেল কোনটো হয় সেইটো ক্লিক কৰিব। যিমান ভিলেজ আছে চাৰ্কেলৰ আণ্ডাৰত সেইখিনি আহিব। তাৰপিছত এইটো হয় কোড, ভিলেজ কোড, কপি কৰিলোঁ, পেষ্ট কৰি দিলোঁ। টাইপ অফ এৰিয়া, এইটো যদি আপোনাৰ ৰুৰেল হয় ৰুৰেলত ৰাখিব, যদি আৰবান হয় আৰবানত ক্লিক কৰিব। আপোনাৰ যদি গাঁৱৰ হয় তেনেহ'লে ৰুৰেল, আৰু যদি চহৰৰ হয় সিএসসি চেণ্টাৰ তেনেহ'লে আৰবানত ক্লিক কৰিব। নেক্সট অপশ্যন আছে সিএসসি এড্ৰেছ, শ্বপ নাম্বাৰ আৰু তলত আছে গলি মহল্লা ছেক্টৰ। ইয়াতে শ্বপ নাম্বাৰ দিব পাৰে। নেক্সট আপোনাৰ গাঁৱৰ নামো দিব পাৰে, যোনটো এড্ৰেছ হয় আপোনাৰ দি দিব। নেক্সট ই সিএসসি লোকেটেড ইনচাইড এই গ্ৰাম পঞ্চায়ত লোকেশ্যন, যদি গ্ৰাম পঞ্চায়ত লোকেশ্যনত হয় তেনেহ'লে ইয়েছত ক্লিক কৰিব। ইয়েছ মোৰ ইয়াত বাই ডিফল্ট দিয়া আছে। ইয়াত পিন নম্বৰটো আমাৰ পিন নম্বৰটো দি আছোঁ। নেক্সটত লাগিব মোবাইল নম্বৰ, তাৰপিছত ইয়াতে ইমেইল আইডি দিব। সিএসচিৰ লগত যোনটো ইমেইল আইডি দিয়া আছে সেইটো ইমেইল আইডি ইয়াতে দিব। জেনেৰেল ইনফৰমেশ্যন এবাউট সিএসচি আউটেড, কানেক্টিভিটি টাইপ আপোনাৰ যিটো নেটৱৰ্ক কানেকশ্যন আছে সেইটো কিহৰ ওপৰত আছে, ব্ৰডবেণ্ড, ৱায়াৰলেছ যি আছে সেইটো দিব। মোৰ চেলুলাৰ হয় মই চেলুলাৰ দি দিলোঁ, মোবাইল হয় সেইকাৰণে মই চেলুলাৰ দি দিলোঁ। পাৱাৰ বেকআপ যদি আছে ইনভাৰ্টাৰৰ নিচিনা তেনেকুৱা বা ইউপিএছ ইয়েছ দিব। নাম্বাৰ অফ কম্পিউটাৰ কিমান আছে ইয়াতে দিব। SCNM CC SPV SC আইডি নম্বৰটো আপোনাৰ CC আইডিটো দি দিব। ইমানখিনি ফিল কৰাৰ পিছত তাৰপৰা চাব ফিল হৈছে নেকি গোটেইখিনি। ইয়াতে ছেভ অপশ্যন এটা আছে, ইয়াতে ক্লিক কৰিব।
সেভ কৰাৰ লগে লগে ওপৰত চাব ইয়াতে ডেটা আপডেট সাকসেসফুলি। সো আজিৰ ভিডিঅ'টো ইমানেই, ধন্যবাদ। বন্ধুসকল, আমি বনোৱা ভিডিঅ'বোৰ চাই আপুনি যদি উপকৃত হয় বা ভাল লাগে তেতিয়াহ'লে আমাৰ চেনেলখন ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'বোৰত লাইক কমেণ্ট কৰি আমাক উৎসাহ দিবলৈ অনুৰোধ জনালোঁ। ধন্যবাদ। টিম MDS।